ইয়াত আছে না গোটা গিলা আছে হালকা হাগিমুখি আছে না ঘৰত হালকা খাই লৈ আছে বঢ়িয়া হেবলা নাই তই কেনেকে ভাত জাগি আছা কিবা অসুখ না লুম্পিতকে হৈছে তোৰ তেতিয়া ভালকে চিটাও বঢ়িয়া এইবাৰ ভাল লাগছে ৰ তোৰ দে ব না কি আহিব দেচোন চলি আহ এতিয়া মই হাজিৰাটো ডাকি লওঁ না কি ক দে বঢ়িয়া ৰোল নম্বৰ 1 খাতা দিন ৰোল নম্বৰ 2 চালকাইনি ৰোল নম্বৰ 3 বেৰা ভাঙা ৰোল নম্বৰ 4 ছাগালৰ বহৱা ৰোল নম্বৰ 5 পচাবা সুন্দৰ নাম চলি গিটা আৰু বঢ়িয়া নাম গিটা কোনিবা আছিল তহঁতৰ নাম গিলা বঢ়িয়া মাইৰে এত বৰ তুফাৰ জিনিস আছিল নেকি না দে দে চলি আহ তেতিয়া হেৰিৰ কিতাপ গিলা ওলাইছোন তহঁতৰ ভেবলা আহি নাপালা আৰু তই ইমান বয়স হওক লগিন কি এটা ক্লাছতে কাৰণটো কি স্যার আপনি যে ইমান বয়স হওক এটা ক্লাছতে পঢ়ি আছে কাৰণটো কি মই মাষ্টৰ মই ছাত্র স্যার কেইটা আগবাৰ লৈছে না স্যার আপনারও বেলেগ ক্লাছত যাবার ইচ্ছা নাই নেকি আহিল কেনি ছাত্ৰ আহিলে এইটো সমানে মুখে মুখে দিন সমানে কোৱা হয় নেকি স্যার মই পঢ়াত ভাল মোক সুবিধা দিছি চব পঢ়ি যাম মই হয় নেকি দে দে মই আগে আৰম্ভ কৰো ৰচোন বোধত আৰম্ভ কৰিম দে কি তহঁতৰ আমার নামটো নাকান্দি দুপুর তোৰ স্কুলত আছে আৰু তোক আমি বিয়া বুলি ভাবছো ক'ৰবাত কলেজ যাওঁ বুলি ভাবছো 6 মাহৰ মূৰত একদিন স্কুলত আহিবি হাজিৰা বহি কেনেকে নামটো ৰাখব দে দে আজি পৰা সদায় গমেছোন না হ'ব দে স্যার দে চলি তহঁতৰ এতে বোধত এটা চিন দি সেই চিনটো কিহৰ চিন ক'ব পাৰিব লাগিব পাৰবি নে বঢ়িয়া এনে জানা হৈ দি তোৰ কেইমান দেৰি হ'ল আজি মই বহুত যাম পালে কাৰণে মোৰ দেৰি হয় দে মোক লগিন 2 কেজি মান কেন আনলি যা এইজন মই যাম তাৰ মই গাড়ীত যাম হয় নেকি এমান যাম লাগছি দে দে যা যা বহিলো দে চলি তহঁতৰ এতে মই বোধৰ এটা চিন দি এই চিনটো ক'ব পাৰিব লাগিব পাৰবি নে নৰা বঢ়িয়া এইটো কিহৰ চিন কি কোৱা নহয় তহঁতে এতিয়া মনোমন কিহৰ চিন মই বুজাই দিওঁ যেতিয়া হাইলাগতটো পথাৰত দৰা দিবা লৈ যাওঁতে হাইলাগতটো যি মুটলি যে এটা মাটিত চিন বহি যায় দেখিছা না এইটো হ'ল হাইলাগৰৰ মুঠৰ চিন বুজি পাইছে দেৱ এতিয়া তহঁতক দুটামান মই প্ৰশ্ন সুধিম হা প্ৰশ্ন কেতিয়া বঢ়িয়াকে যাতে শুদ্ধকে উত্তৰ কিন্তু দিয়া নাম দেখিব লাগিব মই মাষ্টাৰ হিচাপে নামটো দেখিব লাগিব এনে বঢ়িয়া আৱাজটো শিকিছিল তহঁতৰ এনে পঢ়াত দিন হাইলা কৰো মুঠকে নাজানিলে কবা আৰু বা তহঁতে দে হেৰি ফাটা দিন তই উঠছোন তই নহয় কোনি না বেলেগ তই ভালকে দিয়া দি চলা গিলে কেইটা নিয়ে যাও তই চলাও সৰু যি তোৰ বয়স কম হোৱা নাই দে তই এটা ক্লাছতে এনেকে আছা দে যি কি নহওক তোক এটা মই প্ৰশ্ন সুধো 1 বছৰত কিমান দিন বিহু ঈদ পূজা বড়দিন আমি এই সাতটাই জানো বাকী আমি নাজানো এই সাতটাই জানো যে 1 বছৰ হয় নেকি বাকী দিন গিলা নে গেছি বাকী দিন গিলা স্যার আমি হয় নেকি নে তোর হিচাপ একটু আমার ঘৰৰ হিচাপ হয় নেকি দে ঠিকে আছে দে বাৰু যি কি নহওক 1 মাহত কিমান দিন 1 মাহত স্যার আপোনালোকৰ মতে 26 দিন মোবাইলৰ মতে 28 দিন আৰু আমাৰ গাঁৱৰ মতে 7 দিন কে আপোনালোকৰ 7 দিন স্কুল বন্ধ যায় মাহটোত মোবাইলৰ মতে যাক ৰিজাল্ট আছে কিন্তু হিবা বাকীটো নাছে আমাৰ গাঁৱৰ মতে 7 দিন যায়
তাৰ মাহত চাৰিখন বজাৰ হয় হা আমি সেই 60 টাকাই মনত ৰাখি যায় হয় নেকি তা বঢ়িয়া সুন্দৰ আছে এসপ্তাহত কেইদিন এসপ্তাহ তাৰ একদিন হা যায় এসপ্তাহত কি একদিন হ তাৰ আহানে বজাৰ হৈ থাকিব ক'ত তোমাৰ মোবাইল নোৱা লোৱা এটা হয় নেকি পইচা বঢ়িয়া ই জানছে দে ব হেবলা তই উঠছোন দে তই আহাতো দেৰি কৰা হয়নে পইচা তই এটা বঢ়িয়াকে এটা কবিতা মাতি দিছোন খাই মাতিম নগৰ মুখস্থ মাতিম তই কেনেকে জানা মই মুখস্থ জানো দে বঢ়িয়া তেতিয়াহ'লে মুখস্থ মাতি দি ইলেক্ট্ৰি কৰবা আনলি কইলা দিৰি শব্দই কথা কইলা দিৰি হ'ব গিৰাস্তেৰি এ বঢ়িয়া 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 আছো তই ব এতিয়া হৈ আছে সেওকানি উঠছোন সুতা যিয়ে নহওক দে ছাত্ৰ হ'লেও কতে ল'ব লাগব আজিকালি সেনকে চলেই দেখোন ছাত্ৰৰ লগতো দে তই বিয়া চেৰাই নামছি তোৰ আৰু স্কুলত বেক নাই হৈছে মানুহ চাবা নাই না কায়ো হয় নেকি হৈছে দে তেওঁ বিয়া হৈ কি কৰিম বুলি ভাবছা সংসাৰ কৰিম ছাৰ সংসাৰ কৰি শাহুৰো অত্যাচাৰ কৰিম ছাৰ কি কয় তই আৰু কেনে বস্তু দে ব তোক কোনিবা বিয়া কৰব অ' ছাৰ মোৰ ভাগা লাগছিল দে যা হাগামুটা আহিলে লগত লৈ আহ তহঁতে স্কুলত আহিলেও ছাৰ ভাগা লাগছে হাগিব লাগিব বেলা ভাঙা দে তই উঠ। অ ছাৰ তই কি সুধি তই কৈছা তই কচোন ডাঙৰ হলে কি হ'ম বুলি ভাবছা ছাৰ মন্ত্ৰী হম কিয়া অসমখন গোটা লুটি পুটি খাম মই কি কোৱা দে তই ইতিৰ পৰা অকণ লুটি খাবি ইমান চিন্তা কৰিছা তই দে ব এই প্ৰসাদা তই উঠ। কি স্যার তোর নাম তো প্রসাদা কুনি দিলে বা এ স্যার আমার রাস্তা রাস্তা সব পাদি ভরে সারও হয় বা দিমা কেন ওর নাম তো বসাদা আছে হয় নেকি দে ব চলি গেলে কেনে ধৰণৰ চলি আগত স্কুলত হাতা দি উঠিবা তই উঠাৰো মই নেকি যা তই নহয় কোনি বেলেগ নে কি মাইৰে আহিবকে ভালকে সিধা কৈছি যা তই এটা কবিতাকে মাতছোন আৰু মই নেকি যা তই নহয় মাইৰে মাতব আজি দিলো মুটি দিলো যাম কথা পাইছে মইতো পেচাব কৰি পানী পোৱা নাই নাজানো লেট্ৰিন মানে কি নাজানো বাথৰুম মানে কি জাগাৰ ক'ৰবাত জাগাতে উঠাই মইতো পেচাব কৰি পানী পোৱা নাই বুজিলে ছাৰ বঢ়িয়া হৈছে গানে হৈছে নে কবিতা হৈছে আৰু ক'বা গান ছাৰ ওলাই গানত মেলিছে হয় নেকি দে ব দে এতিয়া চলি আহ এটা কাম কৰ কালি আহিবি আজি আৰু এৰিলো দে আহিছা হয়নে দে যা কালি আহিবি যে আৰু